আৰু মই আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাক জনাব বিচাৰো যে কাৰ্বি আংলঙত যদি অৰুণোদয় স্কিম ভালকৈ যদি ইমপ্লিমেণ্ট কৰিব বিচাৰো তেতিয়াহ'লে ইয়াত পাৰ্টি চাইড হ'ব নোৱাৰে আপোনাৰ অৰুণোদয় স্কিম ইমপ্লিমেণ্ট কৰিবলৈ অকল বিজেপি ৱৰ্কাৰসকলৰ কাৰণে দিবলৈ কাৰণে এইটো অৰুণোদয় আইন যোনটো বনাইছে এইটো আইনত আৰু গাইডলাইনছ এইটো আপোনাক পাৰ্মিট দিয়া নাই কিন্তু ইয়াত আপোনাৰ আণ্ডাৰত ইয়াত আমাৰ অট'নমাছ কাউন্সিল আছে ডক্টৰ হিমন্ত আমাৰ তুলিৰাম ৰহা অনাৰেবল CM আৰু তাৰ কালিগ আমাৰ MEC সকল এইসকলে গাঁৱত যে কৈ আছে যে যদি বিজেপি পাৰ্টি যোগদান নকৰে তেতিয়াহ'লে অৰুণোদয় স্কিমটো ফৰ্ম ফিল আপ কৰিবলৈ তেন্তে নাপাব এই বস্তুৱে তাতে নিৰ্দেশন লৈ আছে চ' এইটো বস্তু আমি টোটেলি এতিয়া কনভেন কৰিব বিচাৰো আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৱেষ্ট কাৰ্বি আংলং ইমিডিয়েটলি এই ক্ষেত্ৰত এটা একশ্যন ল'ব লাগিব যে ষ্টেট স্পন্সৰ স্কিমত এইবিলাক স্কিমত ফৰ্ম আমাৰ ইলেক্টেড সকল দিখিনি তেন্তে পাৰ্চেলিটি কাম কৰাটো আমি এইটো কণ্ডেম কৰোঁ চ' আমি ৰিকুৱেষ্ট কৰিব বিচাৰো ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো ইমিডিয়েটলি কিবা সিদ্ধান্ত ল'ব বুলি আমি এতিয়া হোপ কৰিছো আৰু যদি কিবা একো কৰিব নোৱাৰিলো তেতিয়াহ'লে আমি ইমিডিয়েটলি APSLC পৰা ধাৰণা বহিবলৈ কাৰণে আমি ৰেডি হৈ আছো থেংক ইউ